Welcome to Assam. এতিয়া যাম বাইদেউ আহিছে ভাগিন কেটাও আহিছে অলপ আগবাঢ়ি যাও আৰু যাম আজি এইখন লৈ যাম মোৰ দেউতা ভাগ BMW খন লৈ যাম গৈ অলপ বাইদেউক আগবঢ়াই আনো মাহিহঁতৰ দোকানলৈ চুলিটো কেনেকুৱা লাগিছে পুৰা কাটিলো টকলো হৈ গলো পুৰা নাই আৰু এফালেও নাই হেফালেও নাই কিন্তু কয় কিন্তু বৰ মজা লাগে চুলিটো এনেকৈ কাটিলে বিৰাট ঠাণ্ডা ঠাণ্ডা লাগে আৰু গৰমটো নুঠে একেবাৰে এতিয়া যাম বাইদেউক আনিম ক'ত হয় কি হয় ক'ৰ পৰা আনি কি কৰিম সব চাই থাকক অলপ আগবাঢ়ি যাওঁ আনিবলৈ ফাইনেলি আমাৰ বাইদেউহঁত পাই গ'লো এইফালে হাই বাইদেউ হাই পোৱালি ভাগিন এইফালে বাইদেউ আৰু সৰু ভাগিন আছে এইফালে মায়ে লৈ আছে বাটে কিবা এটা কৈ দিওঁ একোৱে নাজানে পোৱালি নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম টিভি অৰ্ণৱ শইকীয়া কিহত পঢ়িছা কৈ দিয়া মই দিল্লী পাব্লিক স্কুলত পঢ়িছোঁ দিল্লী পাব্লিক স্কুলত নুমলীগড়ত পঢ়ি আছে ক্লাছ 2ত পঢ়ি আছে কেইবছৰ আছে কৈ দিয়া কেইবছৰ আছে 17 জুলাইত হেপী বাৰ্থডে আছে 9 বছৰ হ'ব আৰু এইফালে সৰু ভাগিন আহি আছে মা ভাগৰ কোচত এনেই আৰু দেখক ক'ত কি হয় দেখা যাওক হাই কোৱা কিবা এটা কৈ দিয়া মোৰ সৰু মামা চেনেলটো যদি ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লাইক কৰিবলৈ নাপাহৰিব দেই আকৌ ৰাতিপুৱা এইফালে দাংবডি ছিঙিবলৈ আহিলোঁ এইফালে পোৱালি আছে মা আৰু এইফালে গৈ আছে হেল্ল' তিয়ঁহ চাব আহিছোঁ তিয়ঁহ খেতি আইও তিয়ঁহজোপা ডাঙৰ হৈ গ'ল দেখিছা নাই তিয়ঁহ ডাঙৰ হৈ গ'ল বাইদেউ খেতি কেনেকুৱা দেখিছা পোৱালি থেংক ইউ পোৱালিকেইটা যাবলৈ ল'লে আমাৰ পোৱালি চুম দিয়া মই ভালকৈ যাবা দেই ভালকৈ পঢ়িবা দেই পোৱালি যাব ল'লে বুলি মন দিয়া আকৌ 1 উইক পিছত আহিম 1 উইকৰ পিছত আহি আছে বোলে আমাৰ অজয়দা আছে অজয়দাকো মিছ কৰিম অজয়দা কেনেকুৱা পালে থাকি অজয়দা ভাল লাগিছে বহুত হা ভাল লাগিল না আকৌ আহিব নাই আহিম আচ্ছা হয় কিন্তু আমাৰ বাইদেউ যাব ল'লে বাইদেউকো মিছ কৰিম হাই পাবলে আমাৰ জিন্তু না জিন্তু বোলে আকৌ এজনী আমাৰ জিন্তু
মোৰ ৱাইফ দেই এই সৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ